নমস্কাৰ প্ৰিয় দৰ্শক, মই ৰিকি ভৰালীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল ৰিকি ষ্টাইললৈ স্বাগতম জনাইছোঁ। আজি মই খুব বিশেষ ব্যক্তি বুলি ক'লে অকণমান ভুলে হোৱা যেন, মানে মই এটা কণ্ঠৰ ওচৰলৈ আহিছোঁ আৰু মোৰ নেক্সট কিছুমান ব্লগত মই এনেকুৱাই ভিডিঅ' মই বনাম, আপোনালোকে চাওক। মোটামুটি মই আহি পাইছোঁ আৰু মানুহগৰাকী মই এতিয়াই নকওঁ, মই এনেকৈ আহি পাইছোঁ। এইয়া মুস্কান বাৰ ঘৰ কিমান ধুনীয়া, চাওক। প্ৰথমতে ঘৰটোৱে দেখাইছোঁ, পেইণ্টিং কিমান ধুনীয়া ধুনীয়াকৈ সজাই থৈ দিছে। মজা, আজি বঢ়িয়াই হ'ব আৰু মুঠতে গোটেইখিনি। বা বা ছবিও আঁকা নেকি? কিবা কিবি কৰি থাকো। নকৰা কি মানে তুমি? हाय, मैं हूं आपकी अपनी मुस्कान जो भर दे सभी के दिलों में जान। আৰু আজি মই কথা পাতিম ৰিকিৰ লগত। বহুত মনৰ কথা পাতিবলগীয়া আছিলে, একচুৱেলি সুযোগ আৰু সুবিধা মিলা নাছিলে। বহুত দিনৰ পৰা প্লেনিং চলি আছিলে আৰু আজি হঠাৎ খুশ নসিবি से हो गया। তো এয়াই আমাৰ RJ মুস্কান বা। মই আগতে ক'ব নালাগিছিলে, তথাপিতো কৈ দিলোঁ। মানে মই এনেকুৱা কিছুমান মানে মোৰ ৰিকি ডায়েৰী ব্লগটোত আপোনালোকে পাৰফেক্টলি এটা বস্তু বিচাৰি লাভ নহ'ব। মানে মই সকলো ভিউৱাৰ্ছক কৈছোঁ, মানে মোৰ ইয়াত বৰ্তমান এনেকুৱা এটা কণ্টেণ্ট মই ৰাখি দিম যিবোৰ মানে মোৰ কাৰণে অতি বিশিষ্ট ব্যক্তি, তেনেকুৱা ব্যক্তিৰ মই কিছুমান সাক্ষাৎকাৰ ল'ম। ৰাইজে চাব লাগিব। আৰু এতিয়া মই বৰ বেছি দীঘলীয়া নকৰোঁ, আমি লাহে লাহে মুস্কান বাৰ লগত আহিছোঁ। মুস্কান বাই আজি মোৰ ব্লগটো এনেকৈ এইখিনিৰ পৰা মুস্কান বাই আৰম্ভ কৰক। মই গোটেইখিনি মুস্কান বাক দি দিছোঁ, খালি মই প্ৰশ্ন সুধিম, বাই উত্তৰ দি যাব। পগৰিনি আ ৰে বিদৰ ৰে বিদৰ ৰিনি पगरिनी रे बिदारा रे 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 नी मुस्कान। Hey darling, मैं हूँ आपकी अपनी मुस्कान जो भर दे सभी के दिलों में जान। And welcome, I would like to welcome you all to Ricky's vlog. Okay, thank you বা। আমি এতিয়া উলালাত আছিলে বাই, আগতে উলালা ষ্টেচনত আছিলে। কিমান দিন উলালাত আছিলে আপুনি? আৰু উলালাৰ মানে RJ প্ৰথমৰ পৰা যাত্ৰাটো কেনেকুৱা? ভৱিষ্যতে যে RJ হ'ম মই, সৰুতে ভাবিছিল নেকি? মানে আপুনিতো মাছ কম কৰিছে বাৰু। হয়, ৰেডিঅ' একচুৱেলি সঁচা কথা ক'বলৈ গ'লে সৰুৰ পৰা মই বোলে ট্ৰানজিষ্টাৰ লগাই দিলে আগতে শুই থাকিছিলোঁ, মানে when I was a baby, আৰু মই নিজে নাজানো। কিন্তু যেতিয়াৰ পৰা মই জনা হৈছোঁ, ৰাতিপুৱা 6টা বজাত যেতিয়া ৰেডিঅ'টো ঘৰত বাজে, মোৰ কেটকেটনি আৰম্ভ হৈ যায় ঘৰত। মানে আগতেও মই ৰেডিঅ' উলালাত অনুষ্ঠান কৰোঁতে কথাটো কৈছোঁ যে সেই ছোৱালীজনী যে ৰেডিঅ' লগালে যে খেৰখেৰণি বেয়া পোৱা ছোৱালীজনী, সেইজনী যে আহি কেনেবাকৈ মই ৰেডিঅ'ৰ থ্ৰু ইন্ট্ৰডিউচ হ'ম, আকৌ যে ৰিইন্ট্ৰডিউচ হ'ম স্মিতা বৰদলৈৰ পৰা, যে RJ মুস্কান হৈ আজি মুস্কান স্মিতা বৰদলৈ হ'ম, সেইটো মানে ভগৱানে কি প্লেন কৰি থৈছিলে নাজানো, কিন্তু মই কেতিয়াও ভবা নাছিলোঁ। আনপ্লেনড। বুজিছোঁ। মানুহে এনেকুৱাই। ময়োতো শিক্ষাগতভাৱে মই পাঠ্যক্ৰমৰ অভিযন্তা, কিন্তু মানে মই নিজে এতিয়া ইউটিউবাৰ হৈ বহি আছোঁ, গতিকে তেনেকুৱা নহয় কথাবিলাক। আৰু অলপ আগতে আপোনাৰ নামটো ক'লে, বহুত মানুহে জানিব বিচাৰে RJ মুস্কান বুলিয়ে আপোনাৰ পৰিচয়। কিন্তু মানে এই যে স্মিতা বৰদলৈৰ পৰা RJ মুস্কান হ'ল, মানে এইটো কিবা তেনেকুৱা ষ্টেচনৰ পৰা কিবা তেনেকুৱা? হয়, মই এইখিনিতে ক'ব খুজিম। এইটো লৈ একচুৱেলি মোৰ এহালিচামান ক'বলগীয়া আছে, কিন্তু তেনেকৈ মানে বহুত মানুহে সোধে একচুৱেলি মুস্কান কিয় হ'ল, স্মিতা কিয় হ'ল। একচুৱেলি মুস্কান আৰু স্মিতাৰ বেছি খৰ হৈ গৈছোঁ নেকি বাৰু? নাই হোৱা ন? ক'ব খুজিছোঁ যে মুস্কান আৰু স্মিতা মিনিংটো ছেইম, মানে হাঁহি বা হাঁহি থকা ছোৱালী। তো মুস্কান মানেতো হাঁহিয়ে, তো মিনিংছ আৰ ছেইম। কিন্তু যেতিয়া মই ৰেডিঅ' উলালালৈ গৈছিলোঁ, মোক ক'লে স্মিতা নামটো RJ হিচাপে যাব নোৱাৰে, বিকজ উই ৱান্ট টু হাইড ইউৰ আইডেণ্টিটি। চ' তেতিয়াৰ দিনত কি আছিলে, মানুহে তুমি যে ক'লা কণ্ঠ, অকল কণ্ঠ বুলিহে মানে প্ৰেমত পৰিছিলে বুলি কোৱা, কণ্ঠ বুলিহে কাষ চাপিছিলে বুলি কোৱা, কণ্ঠ বুলিহে এটা ফেমিলি হৈ পৰিছিলে একচুৱেলি ৰেডিঅ' উলালা। আৰু যাৰ ফেমিলিৰ ৰিলেশ্যনশ্বিপৰ থ্ৰু আজি তুমি মোৰ ওচৰত। মোৰ নিচিনা আৰু কিমান মানে কিমান অনুৰাগী মানে আপোনাক এনেকে লগ পোৱাৰ সৌভাগ্য হৈছে, মানে এনে বা লগ কৰিব বিচাৰে, মানে একচুৱেলি আমাৰ নাম্বাৰটো বিচাৰে বহুতে, তেনেকুৱা মানে একচুৱেলি মানুহক আমাক চিনি পাবলৈ নিদিয়ে কাৰণে একচুৱেলি উই হ্যাড টু
hide our identities. এতিয়া যেনেকুৱা হয় ডিজিটেলাইজ হোৱাৰ লগে লগে প্ৰত্যেকজন আৰজে খুব মানে ডিজিটেলি বা ভিজিবলি এভেইলেবল সবক সকলো আৰজেকে সবকে বুলি ক'লে বেয়া শুনিব এতিয়া মই যেহেতু তুমি আৰজে কৈ আছা সকলোকে মানে যেতিয়া ভিজিবলিও এক্সেসিবল হৈ যায় সেইটোৰ এটা আমেজ বেলেগ আৰু যেতিয়া অকল অডিঅ' বা অকল এটা কণ্ঠস্বৰত আমি যেতিয়া কাৰোবাৰ লগত একাত্ম হৈ যাওঁ সেইটোৰো আমেজটো বেলেগ আমি সেই দিনটো পাইছোঁ সেই মজাটো পাইছোঁ মানে তথাপিতো কেতিয়াবা বাছত আহোঁতে বা কিবা আহোঁতে মানে কোনোবাই আৰজে মুস্কানৰ কথা আলোচনা কৰি একচুৱেলি ওচৰত আহি আছো চিনিয়ে নাপায় কিন্তু ঠিক আছে কোনোবাই মানে মুস্কানৰ কথা কৈ আছে যেতিয়া কৈ আছে নহয় মই যেতিয়া মোৰ চেহেৰাটো নাজানে মোৰ অবয়ৱটো নাজানে মোক চিনি নাপায় দে ইমেজিন মি এজ বিদ্যা বালান আৰু তেতিয়া মই আছিলো সাংঘাতিক ধৰণে ক্ষীণ তো তেতিয়া তাৰমানে কি হয় মই মানে মনে মনে হাঁহি থাকো আৰু বেলেগে কথা যেতিয়া পাতি থাকে সেইটো আচলতে মনে মনে আমেজ লোৱাটো সেইটো কথাটো বেলেগ যেটো মোক চিনি নাপায় নামটোৰ কথা পাতি আছে কথাবোৰৰ কথা পাতি আছে ভাল লাগে বুলি কৈছে মাতটো ভাল লাগে গানবোৰ ভাল লাগে তো সেইটো মানে কেনেকুৱা ধৰণৰ এটা অনুভূতি মই তোমাক বুজাব নোৱাৰো কেতিয়াবা এনেকে কৈ দিয়া গৈছে নে আপোনালোকে আলোচনা কৰি থকা আৰজে মুস্কান গৰাকে মই এনেকে নাই কেতিয়াও আমাক হেতু মানে মজাটো লোৱা যায় actually we were not allowed to actually এনেকুৱা মন যায় এলাও যদি হলহেতেন মানে মনটো যায় ন দৌৰি গৈ পেলাই কৈ দিম মই হয় কিন্তু একচুৱেলি যেতিয়া এটা নৰ্মছ থাকে বা যেতিয়া এটা প্ৰটকল থাকে বা যেতিয়া কাৰোবাৰ লগত আমি বাধ্যতামূলকভাৱে ধৰক কিছুমান কাম কৰিব নালাগে তেতিয়া সেই মজাটো লৈ তাৰ মানে যেতিয়া আমি পাৰ হৈ যাওঁ ৰাস্তাৰ কাষেদি যেতিয়া ৰেডিঅ' বাজি থাকে মানে ধৰা মোৰ কণ্ঠস্বৰ বা মোৰ মানে যিসকল সতীৰ্থ তেওঁলোকৰ যেতিয়া কণ্ঠস্বৰ বাজে যেতিয়া মানুহবোৰে কৈ থাকে ৰেডিঅ' ওলালাক বিৰাট ভাল পাওঁ তেতিয়াও মানে এটা বেলেগ ধৰণৰ অনুভূতি আৰু এইখিনিতে মই কওঁ যে ৰিসেন্টলি মই পালো ভোগজৰা বুলি এখন নাটক কৰিছিলো ৰেডিঅ' ওলালাত গীতেৰে কথাৰ এটা অনুষ্ঠান আছিলে তাৰ মই ইমান বেছি নাটক কৰিব তেতিয়া নাজানিছিলো কিন্তু মোক তেতিয়া ধৰক ৰেডিঅ'ৰ থ্ৰু মই শিকিছিলো এইখিনিতে সৰি অভিজিতৰ কথা কওঁ শুভাংকৰৰ কথা কওঁ সিহঁতি মানে মই হৈছে মোৰ গুৰু তো তেওঁলোক যেহেতু মোৰ গুৰু আছিলে তো মোৰ গুৰুবিলাকে শিকাইছিলে মোক অলপ পাঠ দিছিলে যে তই এনেকে কৰ্ত ভয় খাব নালাগে চৰিত্ৰটো মোক দি দিলে ভোগজৰাৰ ৰূপা পাগলী তো ৰূপা পাগলী বুলিয়ে মই জানিলো মানে বিশেষ একো নাজানো যে তাইৰ কিমান দুখ কিন্তু মানে যেতিয়া মই চৰিত্ৰটো কৰি গৈ আছো যেতিয়া হৈ আছো যেতিয়া মাতো মই তেতিয়া মই নিজে হেৰাই যাওঁ আৰু সেই কথাটো একচুৱেলি এজন লিসনাৰে ইন সাম পেজ ফেচবুকত কাৰোবাৰ পোষ্টত মই দেখা পাইছো তেওঁ লিখিছে যে সেই মাতটো আজিও সেই চিঞৰটো সেই আজিও মানে কাণত বাজি থাকে এবাৰ আৰু ৰাইজক মনত পেলাই দিব পাৰে নেকি কেনেবাকে মানে একচুৱেলি এজনী মাকৰ যেতিয়া সন্তানটো হেৰাই যায় তাই যেতিয়া মানে মস্তিষ্ক আৰু শৰীৰৰ যেতিয়া মাজৰ সামঞ্জস্যটো যেতিয়া নাথাকে বেছি অসমীয়া কৈছো নেকি বাৰু মানে কথাটো কৈছো যে মেন্টালি যেতিয়া ষ্টেবল নাথাকে ব্ৰেক হৈ যায় তেতিয়া সেই দুখটোৱে অনবৰতে তাক গ্ৰাস কৰি থাকে সেই যে অনুভৱটো সেই মাকৰ অনুভৱটো হয় ময়ো অনুভৱ কৰিব পাৰিছিলো আৰু মোৰ লিসনাৰে যেতিয়া ইমান দিনৰ মূৰত কৈছে মোৰ যে তেওঁক যেন লগ কৰি পেলাই মোক ক'বলৈ মন গৈছে ময়ে আছিলো সেইজনী ময়ে আছিলো ৰূপা পাগলী ময়ে কৰিছিলো এইটো অভিনয় আপুনি মোক মনত ৰাখাৰ বাবে মোৰ কণ্ঠস্বৰক মনত ৰাখাৰ বাবে আপোনাক কোটি কোটি ধন্যবাদ এইটো ব্লগটো চোৱা সকলে আকৌ এই ৰূপা পাগলীলৈ গুচি যাব কিন্তু আমি এদিন কথা পাতোতে বাই জমনিতে কৈ দিছিলে কোনোবা মানে এনেকুৱা নাই এইটো প্ৰসংগলৈ মই আহিছো সিংগাৰ পৰ্যন্ত বনাই দি গৈছিল ভেৰি ইন্টাৰেষ্টিং আহি মানে ক্লাছ 10ত পঢ়ে আমি একচুৱেলি 8ত 10ত 7ত পঢ়া ল'ৰা ছোৱালীবিলাকক আমালে যেতিয়া তেতিয়া ফোন কৰিলে মনে মনে পঢ়াৰ সময়ত ফোন কৰিলে আমি অকণ মানে দমচমো দিয়া নিচিনা মনত আছে মানে আমি মানে কওঁ মানে পঢ়িব লাগে কিয় শুনি আছা মা দেউতাই গালি পাৰিব কিয় ফিচফিচকে কথা পাতিছা এনেকুৱা ধৰণৰ আমাৰ এটা মানে একাত্ম আছিলে ষ্টুডেণ্টছৰ লগত বিশেষকৈ দেই আৰু মানে এনেও এতিয়াও মই ষ্টুডেণ্টছ বা ষ্টুডেণ্ট লাইফটো খুবেই ভাল পাওঁ নতুন নতুন ল'ৰা ছোৱালী এতিয়া তোমালোকে নতুন নতুন আমাতকৈ নেক্সট জেনেৰেশ্যন বুলি ক'ব পাৰোঁ তোমালোকৰ পৰাও বহুত ধৰণৰ কথা শিকিছোঁ এতিয়া ধৰা ইউটিউব শিকিছোঁ তোমাৰ পৰা মই ধৰা আৰ্জেংহে কৰিছিলোঁ এতিয়া এইটো চেঞ্জ হৈ যাব বুলি মই ভবা নাছিলোঁ বাট একচেপ্টেঞ্চ দুনিয়াত কৰিব লাগে তেনেকৈ এজন ল'ৰাই আহি 10ত পঢ়ে মেট্ৰিক দিছে তেওঁ আহি মই যে ফোন নম্বৰটো নিদিওঁ
বা নিদিম নেকি বা খুজিবলৈ সাহস নকৰি মোক এটা সিম কাৰ্ড বনাই তেওঁ দি থৈ গৈছিলে BSNL-ৰ সেই ল'ৰাটো এতিয়াও মোৰ পৰিচিত সি মোৰ ভাইটি খুব মৰমৰ এতিয়াও মোৰ লগত ফ্যামিলিৰ লগত টাৰ্মছ তো ৰেডিঅ' ওলালৰ থ্ৰু বিৰাট ডাঙৰ ফ্যামিলি এটা হৈ গ'ল মোৰ মানে তো তাৰ নাম মই ল'ব লাগিব নীলোৎপল সি আহি সিম কাৰ্ড বনাই মোক দি থৈ গৈছিলে যে মুস্কান বা মই আপোনাৰ নম্বৰ বিচৰা নাই বাট মই আপোনাক এইটো নম্বৰত কল কৰিম সো উলালাইটো আপোনাক পৰিচয় দিছে মানে যে মুস্কান তাৰপিছত কৰবাত মানে ক্লাছ লৈছে কৰবাত কলেজৰ প্ৰফেসৰ হৈছে লাইক এই পৰিক্ৰমাটো মানে মিডিয়া পাৰ্সন হৈছে পলিটিক্স জয়েন কৰিছো এইটো মানে এই যে খুব কম সময় মানে জয়েন লেফ মানে এইটো বস্তুটো মানে কি অকমান জানিব বিচাৰিছো মানে উলালৰ লগত বিয়া হৈছিল বিয়াখন চলিলে ঠিক আছে কিন্তু বাকি বিলাকৰ লগত এই ৰিলেশনশিপত আহো ডিভোর্স হৈ যায় ৰিলেশনশিপত আহো ব্ৰেক হৈ যায় এনেকুৱা হৈ থকাৰ কাৰণটো হৈছে যে ৰিলেশনশিপটো নহলে ৰিলেশনশিপটো এই কাৰণে নহলে যে উলালা যেতিয়া মই জয়েন কৰিছিলোঁ তেতিয়া বয়স কম আছিল 20-25ৰ ভিতৰত মানুহে ভাবিব পৰা ক্ষমতা যিমানখিনি থাকে ধৰক কোড এডজাষ্টমেন্ট কৰিব লাগে কোড কি কৰিব লাগে ক'ৰবাত ধৰক কানি শ্ব' কৰাৰ ৰেকৰ্ড আছে সো তেনেকুৱা ধৰণৰ বহুত অভিজ্ঞতা আছে কিন্তু কথাটো হ'ল যে যেতিয়া ইমান দিনৰ বিৰতিৰ পিছত যেতিয়া এটা ফুল ফ্লেজড কাম কৰিবলৈ গ'লো around 10 years যেতিয়া কলেজত পঢ়াই আছিলোঁ তেতিয়াও বহুত ধৰণৰ কম্প্ৰমাইজেছ আহিছিলে আনডাউটেডলি বাট তেনেকুৱা ধৰণৰ বিশেষ একো হোৱা নাই তাত মানে যে মহিলা বা পুৰুষ লৈ পেলাই একো হোৱা নাই ডিফাৰেঞ্চেছ দেই কিন্তু তাত যিটো লকডাউন হৈছিলে ঘৰতো চম্ভালিবলৈ দিগদাৰ হৈছিলে তেনেকুৱা ধৰণৰ হোৱাৰ কাৰণে ছোৱালীও ধৰা ঘৰতে আছিলে তো এইবিলাক হৈ পেলাই মই মানে ঘৰৰ পৰা ক্লাছেছ কৰিবলগীয়া আছিলে মই সেইকাৰণে ওলাই যোৱা নাছিলোঁ একচুৱেলি তো সেইকাৰণে সেই বস্তুলৈ ভাবি পেলাই সেইটোৰ পৰা মই আঁতৰি অহা হ'ল আৰু এপাৰ্ট ফ্ৰম দেট মই শিক্ষকতা কৰি ভালো পাওঁ মই ল'ৰা ছোৱালীৰ লগত এতিয়াও মোৰ যোগাযোগ আছে মই সকলো ল'ৰা ছোৱালীক মই মৰম কৰোঁ যেনেকুৱা মোৰ সন্তানটো মৰমৰ তেনেকৈ মোৰ কলেজৰ মাষ্টাৰ ডিগ্ৰী পঢ়া ল'ৰা ছোৱালীবিলাকো তেনেকুৱাই মই কেয়াৰটো মোৰ তেনেকুৱাই থাকে সুধিলে মানে আৰজে মুস্কানে মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীৰো ক্লাছ লৈছে মানে লয় এতিয়া মাজে মাজে লৈ আছে মই তেওঁলোকৰ লগত জড়িত তো ডিব্ৰুগড় ইউনিভাৰ্চিটি থ্ৰু মই ফটোগ্ৰাফী পঢ়াইছিলোঁ মেইনলি তো সেই নিজে পঢ়াব লাগে কষ্ট কৰিব লাগে কিন্তু তেওঁলোকৰ মাজৰ যিটো মানে প্ৰতিভা সেইটোক যেতিয়া মই ধৰা প্ৰেক্টিকেলছৰ থ্ৰু শিকাওঁ মানে সেইবিলাক বস্তু বহুত ভাল লগা কথা যেতিয়া মই পঢ়াই থাকোঁ তেওঁলোকৰ যিটো ধ্যান বা যিটো মোৰ লগত একাত্ম হোৱাৰ যিটো পদ্ধতি সেইটো মোৰ খুব ভাল লাগে চ' বিং আ টিচাৰ এপাৰ্ট ফ্ৰম বিং আ মাদাৰ বিং আ টিচাৰ মোৰ খুব ভাল লাগিলে খুব এনজয় কৰিলোঁ প্ৰফেচাৰে হওক টিচাৰে হওক আল্টিমেটলি অল দ্য চেম আল্টিমেটলি ল'ৰা ছোৱালীৰ লগত লাগি থকা সেইটোৱে হৈছে কাম তাৰপিছত আৰু যোনটোত মই খুব বেছি মানে এনজয় কৰোঁ আৰু শিকিবলৈ পাওঁ শিকাবলৈ পাওঁ এপাৰ্ট ফ্ৰম দেট মই বাকীবিলাক জব যেতিয়া ধৰা পলিটিক্সে হওক বা প্ৰগ্ৰামিং হেডৰ এটা টিভি ষ্টেচনত মই যেতিয়া জইন কৰিছিলোঁ তেতিয়া কথাবোৰ একদম বেলেগ হৈ গৈছিল মানে ইমান বেছি অফিচৰ মাজত পলিটিক্স মানে ধৰক মহিলাৰ কথাটো চাবলৈ গ'লে সেইটো মই পলিটিক্সতো দেখিছোঁ আৰু ছাৰ্ভিচ ছেক্টৰতো দেখিছোঁ মহিলা তাৰমানে যেতিয়া তন্দুৰুস্ত হয় মহিলা যেতিয়া মেণ্টেলি ষ্টেবল হয় মহিলা যেতিয়া কাৰো টিউনত নানাচা হয় মহিলাৰ যেতিয়া এটা অৰ্গেনাইজিং স্কিল থাকে এটা মেনেজৰিয়েল স্কিল থাকে যেতিয়া সাধাৰণতে আমাৰ সমাজত এতিয়ালৈকে পুৰুষসকলে একচেপ্ট কৰিব পৰা হোৱা নাই তো সেইকাৰণে কি হৈ যায় বহু ক্ষেত্ৰত এনেকুৱা লাগে যে মহিলা হোৱাৰ কাৰণে এই বস্তুটো এই পলিটিক্সটো মোৰ লগত হ'ল আৰু পলিটিক্সে যদি কৰিবলৈ আছে তেতিয়াহ'লে মানুহবিলাকে পলিটিক্স জইন কৰিব লাগে কিয় অফিচত বহি সময় নষ্ট কৰে মানে এটা ডাঙৰ কথাই আৰু মানে ইমানখিনি মানে মানুহ এটা লাইনতে যেতিয়া লাগি থাকে তেতিয়াহ'লে অকণমান ইজি হয় কিন্তু আমাৰ নিচিনা ঘূৰি কাম কৰিব লাগিলে মই জানো বা আৰু বহুত নিশ্চয় যথেষ্ট মেনেজ কেনেকৈ কৰে মানে ঘৰ মই সেইটোতো ক'লোঁ মেনেজৰিয়েল স্কিল যেতিয়া এগৰাকী মহিলা যেতিয়া হাউচ ৱাইফ বুলি এটা টেগ আছে নহয় আজিকালি বাৰু সেইটো অকণ মডাৰ্ণাইজ হৈ হোম মেকাৰ হ'ল দেই হোম মেকাৰ হ'ল যেতিয়া এটা হোম মেকিং কৰি থাকে ন যেতিয়া এগৰাকী মানুহে গৃহস্থী চম্ভালে একচুৱেলি মেনেজৰিয়েল স্কিলটো ৰাতিপুৱা
ব্ৰাছ কৰাৰ পৰা আৰম্ভ কৰি শিশুটোক স্কুললৈ পঠিওৱাৰ পৰা আৰম্ভ কৰি ঝাৰু দিয়াৰ পৰা আৰম্ভ কৰি ঘৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱাৰ পৰা কাপোৰ জাপাৰ পৰা সেই ৰাতি শোৱালৈকে ল'ৰা ছোৱালীক পঢ়োৱাৰ পৰা এভৰিথিং সেই মেনেজাৰিয়েল স্কিলটো এগৰাকী মহিলাৰ খুব বেছি থাকে সেইকাৰণে আমাৰ মাহঁতক যিসকলে ধৰা বাহিৰৰ জববিলাক বিশেষভাৱে কৰিবলৈ দিয়া হোৱা নাছিলে সেইটো সময়ত শিক্ষা দীক্ষা ইমানখিনি ল'বলৈ হোৱা দিয়া নাছিলে তেতিয়াৰ দিনৰ কথাটো বেলেগ আছিলে কিন্তু তেওঁলোকক শতকোটি প্ৰণাম যে তেওঁলোকে ইমানখিনি ছেক্ৰিফাইচেছ কৰি আমাৰ নিচিনা এটা জেনেৰেশ্যনক বুজালে যে সেই বস্তুটো কিমান ইম্পৰ্টেণ্ট আৰু এট দ্য ছেইম টাইম প্ৰফেশ্যনেল লাইফো কিমান তেনেকৈ চেঞ্জ হৈ আহি তেনেকৈ চেঞ্জ বস্তুবোৰ চব টান হৈ আহিছে প্ৰফেশ্যনেলিও চম্ভালিব লাগিব এতিয়া মই ক'লোঁ যে মই সুখ পালেই নহ'ব পইচাও লাগিব তো পইচাৰ কাৰণে ধৰা শ্ব'জ কৰিব লাগিব এতিয়া মই ধৰা কিছুমান পাব্লিকেলি শ্ব'জ কৰোঁ কিন্তু মানুহবিলাক মানে কেনেকুৱা চব বস্তু ফ্ৰীতে লাগে দেই চব ফ্ৰীতে লাগে মানে এতিয়া কথাবোৰ ওলাই গৈ থাকিলে ওলাই গৈ থাকে মানে ধৰা মোৰ ৰিলেটিভে দেই তেওঁলোকে চাকৰি কৰে তো অনুষ্ঠানটোত কিবা মোক ইনভাইট কৰিলে তো পাৰ আৱাৰ নিচিনা এটা ৰেট এটা থাকে প্ৰত্যেকৰে আপোনাৰ ৰেটটো কিমান বুলি সুধিলে বেয়া পোৱা কথা নহয় একচুৱেলি মানে বৰ্তমান আপুনি এই বস্তুটোত ইমান সময় যদি দিয়ে কিমানটো আপোনাৰ মানে আপুনি ভাবে এক্সপেক্টেশ্যন এইটো মানে যুগ ৱাইজ মানে খুব সমীচীন এইটো কোনো ইনচাল্ট বা বেয়া কথা নহয় আৰু কোনোবাই যেতিয়া নিজৰ ৰেট টুডে যেতিয়া নিজৰ কথাটো যেতিয়া কয় সেইটো কোনো মানুহে মানে বেয়া ফালে ল'ব নালাগে যিটো আমাৰ সমাজত মই দেখা পাওঁ যে বেয়া ফালে লৈ যায় যে ইমান লাগে নে কিনো কৰিব তো চামথিং লাইক দেট তো এটা ৰেট থাকে ধৰা 10-15,000 বা 20,000 সিমানটা এটা ৰেট থাকে এটা অনুষ্ঠান যেতিয়া মই পাৰফৰ্ম কৰিব যাওঁ এজ এন এংকাৰ তাৰ মাজত খেল থাকে মই যদি গ্ৰুপ লৈ যাব লাগে সেইটো বেলেগ থাকে তো ধৰা মিউজিক পৰিৱেশন কৰিব লাগিলে সেইটো বেলেগ থাকে বা মই এজন এংকাৰ যেতিয়া যাওঁ মোৰ এটা ৰেট থাকে অবভিয়াছলি চ' সেইটোত মই যেতিয়া প্ৰগ্ৰাম কৰিবলৈ যাওঁ তেতিয়া মানুহবিলাকে প্ৰথম কথা সোধে মানে কিমান ল'ব ৰাইট তো যেতিয়া কোৱা হয় তেওঁলোকে সাধাৰণতে বাজেট নাই এইটো খুবেই কমন কথা তুমিও শুনিছা চাগে তো এই বাজেট নাই বস্তুটোতো শুনি শুনি মানে মৰিবলেই হ'ব আমি আৰু মানে গান গোৱাই হওক আৰু লাগিলে যিয়ে হওক মানে তোমাৰ ক'তো এনেকুৱা লাগে যে আমি যে কৰি খাই আছোঁ এইটো কৰ্ম নহয় নেকি ঠিক আছে এই যে লকডাউন হ'ল মানুহবিলাকৰ যে অনুষ্ঠান নাছিলে তেতিয়া সেই মানুহবিলাকৰ কথাটো কোনেও ভবা নাছিলে তো সেই মানুহবিলাকেওতো জীয়াই থাকিব লাগে তো সেইকাৰণে এই যে কামবোৰ আমি কৰোঁ যে এই ফ্ৰীলান্স কাম কৰি ধৰা মই কোনোবা কাৰোবাৰ ট্ৰান্সলেশ্যনৰ প্ৰজেক্ট কৰিলোঁ কাৰোবাৰ স্ক্ৰিপ্ট ৰাইটিং কৰোঁ এনিমেশ্যন চিনেমাৰ কাম কৰিলোঁ তো সেইবিলাকৰ এটা ৰেট থাকে তো এই ফ্ৰীলান্স কামবোৰ কৰি পেলাই মই যেতিয়া মই কিবা এটা মানে এটা ইনকাম মই কৰি আছোঁ তেতিয়াহ'লে আই ফিল প্ৰাউড যে মই কিবা এটা কৰি আছোঁ যিটোৰ পৰা মোৰ ঘৰখনো চলি আছে এট দ্য ছেইম টাইম মই মোৰ ল'ৰা ছোৱালীক পঢ়া শুনাতো সময় দি আছোঁ আৰু উইথ একৰ্ডেঞ্চ টু দেট মই নিজৰ প্ৰফেশ্যনটো কিন্তু বাদ দিয়া নাই মই কৰি আছোঁ মই সুখী বাছ আৰু মানুহৰ কি ফাৰ্ষ্ট মানে জইনিঙৰ দিনা যেতিয়া মানে ষ্টুডিঅ'ত বহা হৈছিল মানে হয় এতিয়া চোৱা মই অৱলন মই স্ক্ৰিপ্ট নোহোৱাকৈ মই তুমি মোক যিমান ঘণ্টা লাগে মই সিমান ঘণ্টা কথা পাতি থাকিব পাৰোঁ মই কথা কৈ যাব পাৰোঁ কিন্তু প্ৰথম দিনা যেতিয়া মই গৈছিলোঁ ৰেডিঅ' জকিৰ হট ছিটটোত বহিছিলোঁ ইট ৱাজ ৰিয়েলি হট ইট ৱাজ ৰিয়েলি হট আই ৱাজ লাইক মানে মই গান গাওঁ মই ষ্টেজত পাৰফৰ্ম কৰোঁ আগতেও কৰিছোঁ কিন্তু সেই ছিটটোত বহি এটা ষ্টুডিঅ'ৰ ভিতৰত গান গাই পাইছোঁ কিন্তু ষ্টুডিঅ'ৰ ভিতৰত সেই যে মানুহৰ লগত মাছ মিডিয়া যোনটো কয় যোনটো মানুহৰ লগত যিটো মই মানে কথা পাতিবলৈ একাত্মক যিটো হ'বলৈ কাৰণে চেষ্টাটো সেইটো কিন্তু বিৰাটেই কঠিন আছিল মানে ষ্টাৰ্টিঙত আই ৱাজ শিৱৰিং লাইক এনিথিং মই মোৰ হাত ভৰিত কঁপনি উঠি মানে মই স্ক্ৰিপ্ট ভুল ভাল কৰি কি কৰিছোঁ মানে গমেই নাপাওঁ ইমান নাৰ্ভাছ মানে বেড থাকে আমাৰ যিটো আমি কথা কওঁ বেড কাটি দিছোঁ মানে ভয় লাগিছিল নে ইট হেপেন্স বিকজ ভয় নাৰ্ভাছনেছ চবৰে থাকে এইটো মানে ষ্টেজ ফিয়াৰ কোৱা এক্সাম ফিয়াৰ কোৱা মানে পাৰফৰ্ম কৰিব সময়ত চবৰে ভয় লাগে আমাৰ ভিউৱাৰ্ছখিনি ইমান দিনৰ মূৰত আজি মুস্কানক ওচৰৰ পৰা লগ পালে স্ক্ৰীণত তো শেষত ভিউৱাৰ্ছখিনি কি ক'ব আপুনি সকলোকে হাতযোৰ কৰি নমস্কাৰ কৰিছোঁ একেইতে যে মোক ইমান দেৰিলৈকে যে আপোনালোকে শুনিছে মানে মোৰ কথাবোৰ নাজানো ৰসাল আছিল মটিভেশ্যনেল আছিল নে কি আছিল কিন্তু আপোনালোকে যে শুনিছে ধৈৰ্য সহকাৰে আৰু ৰিকি
অত্যন্ত ধন্যবাদ যে সেইখিনি মোৰ মনৰ কথাখিনি যিখিনি অন্তৰ্নিহিত হৈ আছিলে এনেকুৱা ধৰণৰ ইণ্টাৰভিউ ধৰক মই গানৰ ইণ্টাৰভিউ দি পাইছোঁ কিন্তু এনেকুৱা ধৰণৰ টিভি প্ৰগ্ৰামতো বহুত ইণ্টাৰভিউ আছে কৰি পাইছোঁ মাদাৰ্ছ ডে ইণ্টাৰভিউ কৰি পাইছোঁ কিন্তু এনেকৈ মই ইমান মন খুলি কথা আজিলৈকে মোৰ তেনেকুৱা মনত নপৰে মই এনেকুৱা মন খুলি কথা পাতি পাইছোঁ মই একদম মানে ৰিকিৰ যিটো অনুষ্ঠান ৰিকিজ ডায়েৰী তো ৰিকিজ ডায়েৰীটো একচুৱেলি মোৰ নিচিনাই कहाँ से शुरू होता है कहाँ पे खत्म होता है पता नहीं तो বিভিন্ন ধৰণৰ মানে অনুষ্ঠান থাকিব তাত বিভিন্ন ধৰণৰ মন্তব্য থাকিব পাৰে বিভিন্ন ধৰণৰ আৰ্টিষ্ট থাকিব পাৰে এইটো মানে আজিৰ পৰা মোৰ ষ্টাৰ্ট আৰু মানে মোৰ কন্টেন্ট বিলাকৰ ভিতৰত এনেকুৱা বিশিষ্ট ব্যক্তিক মাজে মাজে আপোনালোকে দেখা পাই থাকিব বিশিষ্ট ব্যক্তি বুলি কোৱাৰ কাৰণে সঁচাকৈ বহুত ধন্যবাদ আৰু আপোনালোকে মোক যে চালে তাৰ কাৰণে বহুত ধন্যবাদ আৰু শেষত মই এইখিনিয়ে ক'ব খোজো নাই নাই শেষটো এনেকুৱা হ'ব লাগিব শেষটো আৰজে মুস্কানে উলালা যেনেকৈ অনুষ্ঠান সামৰণি মাৰে আচ্ছা এতিয়া সময়টো কিমান হৈছে সময়টো লৈ যে কয় যে এতিয়া আমাৰ এৰি যোৱাৰ সময় হ'ল লাইক তেনেকে কনক্লুজনটো তেনেকুৱা হ'ব লাগিব এতিয়া সময় হৈছে বিৰতিৰ নহয় এতিয়া সময় হৈছে আৰম্ভণিৰ নহয় এতিয়া সময় হৈছে আমাৰ আপোনালোকৰ পৰা বিদায় লোৱাৰ কিন্তু আকৌ লগ পাম সেই প্ৰতিশ্ৰুতিৰে বৰ্তমান মই মুস্কানে ক'ব খুজিছোঁ সকলোৱে হাঁহি থাকিব স্বাস্থ্য ভালে ৰাখক কোনোবাই যদি ভইচ আৰ্টিষ্টৰ কাম কৰে তেলে ভোকেল হাইজিন সেইটো খুবেই জৰুৰী ইউটিউবাৰে হওক বা যিয়ে নহওক আৰু এইখিনিতে ক'ব খোজো যে বিশেষকৈ যদি মানুহ হিচাপে আমি জন্ম লৈছোঁ মানুহ হৈ থাকক অলৱেজ বি ৰেছপন্সিবল টু দ্য ছ'চাইটি সকলোতে সমাজৰ বাবে কাম কৰি যাওঁ সমাজৰ বাবে এটা মেছেজ দি যাওঁ এই অনুষ্ঠানটোৰ দৰে আমি চেষ্টা কৰিলোঁ যে আমি সমাজক এটা মেছেজ দি যাব পাৰোঁ আমি যিখিনি আমাৰ গানটো শুনিব লাগিব আৰু সেইখিনি সেইটোতো শুনিবই লাগিব দেই মোৰ এতিয়াই কৈ থৈ গ'লোঁ মুস্কান স্মিতা আনঅফিচিয়েল যিটো মোৰ চেনেল আছে সেইটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ মাত্ৰ 136 মান এজনে তোমরা শুনিছেনে মোৰ গান শুনা যদি আপোনালোকে মোৰ গান ভাল পায় আপোনালোকে বিচাৰে মই এই ধৰণে কাম চলাই যাওঁ আৰু লগতে মোৰ সংসাৰখনো মোৰ ছোৱালীজনীকো তেতিয়াহ'লে মোক আৰু অনুপ্ৰাণিত কৰক আপোনালোকে এনেদৰে কথা কৈ যাবলৈ এনেদৰে জ্ঞান অৰ্জন কৰিবলৈ আপোনালোকৰ আশীষ মোৰ মূৰত সদায় ৰাখক আৰু ৰিকিৰ যিটো অনুষ্ঠান ৰিকিজ ডায়েৰী উপভোগ কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু যদি ভাল লাগিছে লাইক কৰি থৈ কমেণ্টটো কৰিবই লাগিব আৰজে মুস্কানক ইমান ওচৰৰ পৰা মই কোৱাৰ সুযোগ এটা দিছোঁ ভিউৱাৰ্ছখিনিৰ পৰা ডেফিনেটলি মই এটা কমেণ্ট বিচাৰিম মানে মই তেওঁলোকক সেই সময়লৈ ঘূৰাই দিব পাৰিছোঁ নে নাই নষ্টালজিক হৈছে নে নাই মানে আমি বহুত নষ্টালজিক হলো সেইকাৰণে আপোনালোকে কমেণ্ট সেকশ্যনত জনাব কমেণ্ট সেকশ্যনত জনাব বা গানটো শুনিব লাগিব আৰু অকণমান প'ষ্ট কৰিব লাগিব আপোনালোকে তেতিয়াহে পাব অকণমান প'ষ্ট কৰি দিব চেনেলটো বাৰ ছাবস্ক্ৰাইব কৰি দিব and do keep মুস্কুৰাই ধন্যবাদ